নিখিলৰ ৰষ্টৰ ভিডিঅ'সমূহ চাই থাকিবলৈ নিখিলৰ ৰষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু তাৰ কাষত থকা বেল বটনটো লাহেকৈ এবাৰ ক্লিক কৰি দিব। তেতিয়াহে আমাৰ নতুন নতুন ভিডিঅ'বোৰ চাই থাকিব পাৰিব। নিখিলৰ ৰষ্টলৈ আপোনালোকক স্বাগতম জনালোঁ। আপোনালোকে জানে আমি ইয়াত কিছুমান গানৰ ভিডিঅ'ৰ বিষয়ে কথা পাতোঁ, মানে গানৰ কিছুমান ৰষ্ট বনাওঁ। চ' আজিও এটা নতুন ভিডিঅ' লৈ নতুন এটা গান লৈ আপোনালোকৰ ওচৰলৈ আহিছিলোঁ। চ' চাওক গানটো কেনেকুৱা পাইছে। আজি কেইদিনমান আগত এটা গান বনাইছিলোঁ, ভিডিঅ' ৰষ্ট এটা বনাইছিলোঁ। আপোনালোকে ভালে সঁহাৰি দিছে, কিন্তু ধৰক যোনকেইটাই মোক বেয়া বেয়াকৈ কমেণ্ট কৰিছিলে সেইকেইটাৰ কাৰণে সেইটো গান মই অকল সেইকেইটাৰ কাৰণে বনাইছিলোঁ, কিন্তু সেইকেইটাৰ কমেণ্ট নাপালোঁ। কাৰণ ধৰক কি কমেণ্ট দিব একো নায়েই। কাৰণ ধৰক সিহঁতৰ গাত লাগিছে দিয়কচোন, হয়নে নহয়? কাৰণ ধৰক এইবিলাক কি হয় মানে মই বেয়া বনোৱা নাছিলোঁ তাৰ মাজত কেইদিনমান আগত, কিন্তু তাতে মানুহে বেয়াকৈ কৈছিলে। কোৱাটোতো ক'বই ন, মানুহে কয় ছাগলীয়ে নাখায় কি পাগলে নবকে কি, একে মই সেই বুলিয়ে ভাবি লৈছোঁ, মই একো ধৰি থকা নাই। চ' মোৰ এইবিলাক ধৰক ধেমালি হয়, এটা বেয়াকৈ নল'ব। চ' আহক আজি আৰম্ভ কৰোঁ। লেটছ ষ্টাৰ্ট। Hey, beautiful Monty, Mobia beauty, 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 তোমার তো আমতি, খাওয়াতেও দেখো, হতেও দেখো, তোমার কি মুখনি, আচ্ছা, ক্লাস 7, ক্লাস 8, ক্লাস 9, ক্লাস 10, ও মই বালি জানত, কত ল'ৰা-ছোৱালী মোৰ লগত ফ্ৰেণ্ড, বাট আচলত মোক গৌতম, মই হলো আবেগ আজব, লগত আছে টিকো মাইনা দে, হয় নেকি? কি মানে এইবিলাক, মানে কি ক'ব ভাষা নাই। মানে বেয়াকৈ গালিও ধৰক বেয়াকৈ গালি দিলে এইবিলাকৰ লাজ নাই, মানে কি কৰিব উপায়টো নাই। আৰু কি বিহু, এইটো এটা বিহু গান হয় ধৰক, অসমীয়া আমাৰ জাতীয় শাসন বিহুটি, হয়নে নহয়? বিহু গানটো প্লিজ অপমান নকৰিব। যোনে এইবিলাক কৰি আছে প্লিজ এইবিলাক বন্ধ কৰক। বিহু গানটোক লৈ বিহুক লৈ অপমান নকৰিব, আমাৰ গাত লাগে। আৰু ধৰক কি বেয়াকৈ কমেণ্ট কৰাটো ডাঙৰ কথা নহয়। এইটো গান চাওকচোন, বিহুক লৈ অপমান কৰিছে। প্লিজ মই আপোনালোকক অনুৰোধ কৰিছোঁ, বিহুক লৈ অপমান নকৰিব প্লিজ প্লিজ। আজিকালি মোৰ গাৰ্লফ্ৰেণ্ড ইয়াক দেখিলে মন হেপি হেপি কৰে, মনো মাটিক মৰম খানি খানি পগলামো কৰিলি তই। এইবিলাক কি মানে এইবিলাক কি মই বুজি পোৱা নাই। এইবিলাক কি বাপৰে, সকলোতে কেৱল ৰেপ বাপৰে বাপ। আৰু এইবিলাক কিবা ডান্স নেকি? আমাৰ কি এইবিলাক অসমীয়া বিহু গান নেকি? এইবিলাক মানে কি হয়, যিটো দেখা গ'ল কেইটামান অলপ লিৰিক্স পালে হ'ল, গানটোতো বনাই দিব, মাজত একো নাই, কেইটামান শব্দ কেইটামান লিৰিক্স লগাই গানটো বনাই দিব, মাজত কেৱল গোবৰ, বাকী একো নাই। বাকী কি কৰি আছে মানে, মই কি ক'ম। চালে লাগি যায় যে মোৰ মজা, তই হলি ধুনীয়া, মোৰে ঐ দিৱানা, তোকে ঐ নাপালে হৈ যাম মই পগলা, বাপেৰে ঐ নিদিলে পলু ঐ আনিমে এইটো বহাগতে, কচম খাই কৈছো তোকে ঐ ভাল পাম, লাভ ইউ বিয়া। আপোনালোকে বেয়া ক'লে, মই ভাবোঁ এইটো একো এটা উন্নতমানৰ গান নহয়, বুজিছেনে নাই? একো এটা উন্নতমানৰ গান নহয়। ভাল গান টকা পইচা ইয়াতো খৰচ কৰিছে, বেলেগ গানতো খৰচ কৰিব, কিন্তু এইটো গানক মই মুঠে স্বীকৃতি নিদিওঁ। একদম এইটোক মই ভাল গান বুলি স্বীকৃতি নিদিওঁ। কাৰণ কিয় জানে? কাৰণ আমাৰ বিহুক অপমান কৰিছে এইটো গানে, বুজিছে? কাৰণ বিহুত যেতিয়া ৰেপ সোমাইছে, এইবিলাক ডান্স সোমাইছে, এইবিলাক বিহু অপমান কৰিছে, মই সেইকাৰণে এইটো গানক ভাল গান বুলি স্বীকৃতি নিদিওঁ। দিম যদি সেইটো ভাল গান বনায়, ঠিক আছে, মই ৰ'ষ্ট বনাব এৰি দিম, তুমি যদি ভাল গান বনাব পাৰা। হাতত জেতুকা নাখানি কি তাতটো আঁকিব লাগিছিল নেকি? তাতটো আঁকিলেতো তেতিয়াহে তোমালোকৰ বিহু হ'লহেঁতেন ন? এতিয়াতো অপমান কৰিছে, আৰু মানে অপমান কৰিব মনে আছে। এইবিলাক বন্ধ কৰা হ'ল, আৰু মানুহক ঠগালা আৰু ঠগাব নোৱাৰা। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। এইটো ভিডিঅ' যদি আপোনালোকে ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু তাৰ কাষত থকা বেল বটনটো লাহেকৈ এবাৰ ক্লিক কৰি দিব। তেতিয়াহে আমাৰ নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে অতি সোনকালে পাই থাকিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, যাতে ধৰক এইবিলাক গান আৰু বন্ধ হয়।
কাৰণ ধৰক আজি বিহুক অপমান কৰিছে, অসমীয়া জাতিটোক অপমান কৰিছে। বিহুৱেতো অসমীয়া জাতিটোৰ প্ৰাণ হয় ন, অসমীয়া জাতিটোক অপমান কৰিছে। চ' আপোনালোকে এইটো ভিডিঅ' ইমানেই শ্বেয়াৰ কৰক যাতে এই গানটো বন্ধ হয়। চ' প্লিজ আপোনালোকে আৰু কমেণ্ট কৰি জনাই দিব ভিডিঅ'টো কেনেকুৱা হৈছে। মোক বেয়া পোৱা সকলে বেছিকৈ কমেণ্ট কৰিব, বুজি পাইছে? যোনে মোক ভাল যোনকেইটা গানত মোক ধৰক বেয়াকৈ কমেণ্ট কৰিছিলে সেইকেইটা গানত এইটো কমেণ্ট কৰিব। চ' আজিলৈ বিদায়, আৰু আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়। জয় আই অসম।